নমস্কাৰ, সকলোৱে ভালে আছেনে? মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে দিনটোৰ ৰাতিপুৱা ভাগ কেনেকৈ পাৰ কৰে? আপোনালোকৰ এনেকুৱা হয়নে যে ৰাতিপুৱাটো ভাল হ'লে দিনটো সকলোৰে ভাল হয়? এই মধুৰ কণত মই আপোনালোকক সকলোকে যাচিছোঁ শুভ ৰাতিপুৱা, সুপ্ৰভাত, গুড মৰ্ণিং। আপোনালোকৰ সদায় ৰাতিপুৱাটো ভাল হওক, গোটেই দিনটো ভাল হওক, জীৱনটো ভাল হওক। সূৰ্যৰ ৰশ্মিয়ে আপোনালোকলৈ কঢ়িয়াই আনক জীৱনৰ সেই সুখবোৰ, যিবোৰ আপোনালোকে সদায় আশা কৰি আছে। ৰাতিপুৱাৰ আকাশত যেতিয়া দেখিবলৈ পাওঁ বিভিন্ন চৰাই কিৰিলি, দেখিবলৈ পাওঁ চৰাই ডেউকা, মনটো ইমান ভাল লাগে, হাঁহি উঠে। মুকলি আকাশৰ তলত যেতিয়া সিহঁতে উৰি থাকে, ৰঙা সূৰ্যই যেতিয়া আমালৈ পোহৰ বিলায়, ইমান যে ভাল লগা মুহূৰ্ত এইবোৰ। এই ৰাতিপুৱাটো সকলোৰে ভাল কৰিবলৈ মন যায় আৰু সকলোৰে ভাল হ'ব লাগে। সকলোৰে পৃথিৱীৰ প্ৰতিটো ৰাতিপুৱা ভাল হওক, সুন্দৰ হওক, সপোনবোৰ পূৰণ হওক, তাৰেই আশা কৰোঁ। ফুলবোৰৰ দৰে ফুলি উঠক সকলোৰে জীৱন, সুগন্ধি বিলাওক সকলোৰে জীৱনত। আন্ধাৰ কোনেও নিবিচাৰে জীৱনত,